কোকৰাঝাৰ লোকসভা যেটো নিৰ্বাচন এটো হ'বলৈ গৈ আছে অহা 7 তাৰিখ মেহত 8 দিনৰ পিছতে আমাৰ এই নিৰ্বাচনটো হ'ব। ফেৰক মই যিখিনি পালো কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ বিপিএফ দলৰ পজিশনটো খুব ভাল এটো আমি ক'ব পাৰো। কোকৰাঝাৰত যেটো বিপিএফ দলৰ লগত মানে কনটেষ্ট কৰিব পাৰা বা বিপিএফ দলৰ লগত যুঁজ কৰিব পাৰা কোকৰাঝাৰ লোকসভা সমষ্টিত আমি কোনো দলটো আমি আজিলৈকে মই দেখিবলৈ পোৱা নাই। অচানা বিপিএফ দলৰ লগত যুঁজ দিবৰ কাৰণে কোকৰাঝাৰ লোকসভাত কোনো দল নাই। আপোনালোকে ভালকৈ খবৰ লওক। দৰং ওদালগুৰিত আজি ভোট গ্ৰহণ হৈ আছে ইয়াতে আমি বিপিএফ হিচাপে কংগ্ৰেছকো হাৰাই পেলাই আহিছো, আমি বিজেপিকো হাৰাই পেলাই আহিছো। দুটা দলকো আমি হাৰাই পেলাই আহিছে। দৰং ওদালগুৰিত বিজেপিও হাৰিছে, কংগ্ৰেছো হাৰিছে। আমাৰ তিনিকণীয়া যুঁজ আছিলে বিপিএফ বিজেপি আৰু কংগ্ৰেছ তিনিকণীয়া যুঁজ আছিল। এই যুঁজত আজি ভোট দি আছে। ৰাতিপুৱাৰ পৰাই মোক ফোন কৰি পেলাই জনাই দি আছে যে আমাৰ বিৰাট ভাল আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাৰ লগত কি তুলনা কৰিব পাৰিব? আমি বিপিএফ হিচাপে দৰং ওদালগুৰিত বিজেপিকো হাৰাই দিছে, কংগ্ৰেছকো হাৰাই দিছে। এটাতো ডাঙৰ পাৰ্টি হয় না নহয়? ইমান ডাঙৰ পাৰ্টি, এই দুটা ডাঙৰ পাৰ্টিক আমি হাৰাই পেলাই আহিছে। এই কোকৰাঝাৰত লোকসভাত এতিয়া ইউপিপিএল এইটোতো আমাৰ লগত কেনেকৈ পাৰিব? এনে ৱাক অভাৰ হৈ আছে আমাৰ কোকৰাঝাৰ লোকসভাটো। আমি কৈ আছিলোঁ না দুটা লোকসভা আমি এইবাৰ জিকিম। সঁচাকৈ কালি ৰিজাল্টটোৱে বাকী, 4 জুনত ৰিজাল্ট দিব, এইটোকে আমি ৰখি আছোঁ। এতিয়াও ফোন কৰক আপোনালোকে দৰং ওদালগুৰিত আমাৰ দলৰ কোনোবা যদি চিনাকি মানুহ আছে বা মুছলিম সম্প্ৰদায়ৰ কোনোবা যদি দলগাঁও, মংগলদৈ, কমলপুৰ, ৰঙিয়া, চিপাঝাৰ এই বিটিচি বাহিৰত ইয়াত যদি কোনোবা জাতি কোনোবা আছে আপোনালোকে ফোন কৰি পেলাই আছে না নাই? জাতি কোনোবা চিনাকি মানুহ অলপ ফোন কৰি লওকচোন। আমি হাৰি আছে না জিকি আছে? মংগলদৈটো বিটিচি বাহিৰত, দলগাঁও বিটিচি বাহিৰত, ৰঙিয়া বিটিচি বাহিৰত, কমলপুৰ বিটিচি বাহিৰত, চিপাঝাৰ বিটিচি বাহিৰত, এই 5টা সমষ্টিটো বিটিচি বাহিৰত। তাতে আমি কমত 3 লাখ ভোট পাম। আমি কমত 3 লাখ, ইয়াত আৰু ওপৰত যাব পাৰে। কোনো পাত্তাই পোৱা নাই, কংগ্ৰেছো পাত্তা পোৱা নাই, বিজেপিও পাত্তা পোৱা নাই। মই য'ত যাই তাতে মানে একদম মানে মুছৰ নিচিনা মানুহ আহে। এনেকুৱা বিৰাট ভাল। মই মেক্সিমাম বেছিকৈ বিটিচি বাহিৰতে মই মিটিং কৰিছোঁ। বিটিচি ভিতৰতো মই 1 মাহ 2 মাহ আগতে কমপ্লিট কৰি ল'লোঁ। বিটিচি ভিতৰত আমাৰ ওদালগুৰি, ভেৰগাঁও, টংলা, মাজবাট এই 4টা সমষ্টি, গড়েশ্বৰ আৰু তামুলপুৰ 6টা সমষ্টিটো মই আগতে শেষ কৰি লৈছোঁ। 2 মাহ আগতে মই বিটিচিৰ ভিতৰত থকা 6টা সমষ্টিটো মই ঠিক কৰি দিছোঁ। 1 সপ্তাহ 10 দিন ধৰি মই এই বিটিচি বাহিৰত মানে ইমানেই ভাল, মানে গাৰ্জেন নোহোৱাৰ নিচিনা হৈছিল বিটিচি বাহিৰত ৰাইজসকলে। মই যোৱাৰ পিছত এজন গাৰ্জেন পোৱাৰ নিচিনা লাগিছে। খুব ময়ো ৰিক্স লৈ পেলাই কৈছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে, মই আহি পাইছেতো, আপোনালোকে আৰু চিন্তা কৰিব নালাগে। সেইখিনি কথাই কৈছোঁ মই, বেলেগ একো কোৱা নাই। কাকো ভয় কৰিব নালাগে, কাকো চিন্তা কৰিব নালাগে। মই আহি পাইছোঁ, আপোনালোকে মোক এইখিনি অঞ্চলত মোক যে আশ্ৰয় দিছে, আহি পেলাই মিটিং কৰিবলৈ দিছে। মোৰ ইয়াতে দাদা ভাই আছে না জাতি কোনোবা আছে, দলগাঁও বা মংগলদৈ বা চিপাঝাৰ বা কমলপুৰ বা ৰঙিয়াত জাতি কোনোও নাই, দাদা ভাও নাই মোৰ। তথাপিও যে আপোনালোকে
মোক এনেকুৱা মাতি পেলাই মোক মিটিং কৰাই দিছে বিৰাট ভাল মুঠতে বিৰাট ভাল 100% উইনাৰ ভোটটো শেষ হোৱা নাই এতিয়াও কিন্তু আমি ৰাতিপুৱাৰ পৰাই পাই আছোঁ 100% দৰং ওদালগুৰিটো আমি জিকিছোঁ দেই বিৰাট ভাল খবৰ সেইটো আমাৰ বিপেক দলৰ কাৰণে বিৰাট ভাল খবৰ কিয় নাংগলত ঢালি আছে ইউপিপিএলৰ মানুহ এই দৰং ওদালগুৰিত আৰু এতিয়া কোকৰাঝাৰত বিজেপিটো চিধা চিধি নাংগলত মাৰিব এই কোকৰাঝাৰত ইউপিপিএলক ভোট নিদিয়ে চাই থাকক অংকটো এনেকুৱা হৈ আছে নাই আমাৰ জিকাটো ইহঁতক লৈ পেলাই নহয় আমিতো এনেও জিকি আছে কিন্তু মই কৈছোঁ বিজেপিয়ে বহুত ভোটাৰে 180% ভোটাৰে নাংগলত ভোট দিব কোকৰাঝাৰ লোকসভাত বিৰাট ভাল আমাৰ কাৰণে সেইকাৰণে আমি কৈছোঁ বিপেক দলৰ কাৰণে 2024টো আমাৰ কাৰণে বিৰাট ভাল দিন বিৰাট ভাল এই বছৰটো লাখি হয় না নহয় বিৰাট লাখি ইয়াৰ বুলি আমি ক'ব পাৰোঁ মুঠতে যেনক সেইখিনি কথা আগন্তুক যিটো 7 তাৰিখ মেয়ত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনটো আমাৰ কাৰণে বিৰাট ডাঙৰ ছেমি ফাইনেল সঁচাকৈ আপোনালোকে চবে ইয়াতো আমাৰে 1 নম্বৰত আছে প্ৰথমটো কোকৰাঝাৰ লোকসভাত বিপিএফৰে 1 নম্বৰ না 1 নম্বৰত আছে 1 নম্বৰতে আছে সবচে ওপৰত 1 নম্বৰতে আছে আমাৰ প্ৰথমটো দৰং ওদালগুৰিটো 2 নম্বৰত আছিল আজি দি আছে এতিয়াও খবৰ লো না চিনাকি যদি আছে দৰং ওদালগুৰি ফোন কৰি পেলাই জিজ্ঞাসা কৰ ভোট কোন জায়গায় দিছে পুরা নাঙ্গল জিজ্ঞাসা কর কোন কোন জাতি ভাগি আছে এইফালে দৰং ওদালগুৰিত ফোন কৰি ফেলে বিৰাট ভাল মুঠতে বিৰাট ডিফাৰেন্সত আমি জিকিবলৈ গৈ আছোঁ ভাল না আমাৰ বিপেকৰ কাৰণে আৰু আপোনালোকৰ কিবা কিবি সমস্যাৰ কথা কৈছে ৰাস্তা দলঙৰ কথা কৈছে চিলাই নদীৰ দলং কিবা মোটাঠি দেৱীতোলা না কিবা ৰাস্তা এইবিলাক ইলেকশ্যনৰ সময়ত ক'ব নোৱাৰে আপোনালোকেতো জানে মই যি কয় সেইটো কাম কৰিম হ'লে হ'ল না হ'লে হ'ল দে তো সেইখিনি কথা খুব গৰম ৰ'দ দিছে আজি আৰু নামাজ আছে আমাৰ মুছলিম সম্প্ৰদায় যাব লাগে চাহ পানী দিছে নাই আপোনালোকক পানী চানী পাইছে না তো ঠিক আছে দেই নমস্কাৰ থাকিল আশা কৰিম 7 তাৰিখত আপোনালোকে আমাৰ হৈ ভোট দিব থেংক ইউ আমি সব জাতিৰ যিখিনি লিডাৰসকল আছে বা সমাজ সেৱক আছে বা গাৰ্জেনসকল আছে বা বুদ্ধিজীৱীসকল আছে সবৰ লগত আমি মতামত মত বিনিময় কৰি আহিছোঁ সবৰে পজিটিভ যে জিকি যোৱাৰ পিছত নেক্সট যিটো 2005 ইয়াত চৰকাৰ বনোৱাৰ পিছত আমাৰ কোচ ৰাজবংশীসকলৰ এনেকুৱা সমস্যা আছে এই সমস্যাটো সমাধান কৰি দিলে হ'ল এনেকুৱা আমাৰ লগত কথা পাতিছোঁ আমি কৈছোঁ আপোনালোকৰ এই অঞ্চলত কিবা ৰাস্তা হোৱা কিবা হস্পিটেল হোৱা বা স্কুল বিল্ডিং হোৱা এই ৰাজবংশী অঞ্চলত হৈছে বুলি এই স্কুলত অকল ৰাজবংশী মানুহে শিক্ষা নলয়তো বড়োও যায় কোনোবা ওচৰত আদিবাসী যদি আছে আদিবাসীও যায় ইয়াত হস্পিটেল থাকিলে ইয়াত খালি গাৰো ৰাভাই ট্ৰিটমেণ্ট কৰিব লাগে মুছলিমো কৰিব সবে কৰে না নকৰে তো এই হিচাপত আমি কৈছোঁ যে কোনোবা ৰাজবংশী এলেকা কোনোবা মুছলিম অঞ্চলত কিবা একটা ৰাস্তা দলং বা স্কুল এইবিলাক বনোৱাৰ পিছত অকল ইয়াত মুছলিম মানুহে এনজয় নকৰে সব জাতিয়ে কৰিব সেইকাৰণে কৈছোঁ আমি কোচ ৰাজবংশী হওক মুছলিম হওক গাৰো ৰাভা আপোনালোকৰ জাতীয় সমস্যাৰ পৰা আৰম্ভ কৰি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ বনোৱাৰ পিছত আমি আগত যেনেকৈ কৰিছে ইয়াতকৈ ডাবল গুণ আমি ভাল কাম কৰিব চিষ্টেমেটিক কৰিব বুলি আমি 100% গেৰাণ্টি দিছোঁ আগত আমি চেল বনোৱা নাছিলে কিন্তু এইবাৰ নেক্সট চৰকাৰ বনোৱাৰ পিছত আমাৰ কাম কৰাবিলাক খুব চিষ্টেমেটিক খুব ভাল হ'ব আগত নিচিনা নহ'ব আগততো কৰিছে হয় কিন্তু এইবাৰ আৰু আমি অলপ চিষ্টেমেটিক
কৰিব ভাবিছোঁ যাতে সব অঞ্চলতে যাতে কামটো হয় একে সময়তে এনেকুৱা কাৰণে আমি চেল বনাইছোঁ মুছলিম চেল মাইনৰিটি চেল গাৰো চেল ৰাভা চেল কোচ ৰাজবংশী চেল বনোৱাৰ উদ্দেশ্যবিলাক এইটোৱেই চেলৰ দ্বাৰাদি আমি যাতে মাইনৰিটি অঞ্চলত মাইনৰিটি চেলৰ দ্বাৰাদি কাম কৰিব পাৰে গাৰো অঞ্চলত গাৰো চেলৰ দ্বাৰাদি আমি কাম কৰিম ৰাভা অঞ্চলত ৰাভা চেলৰ দ্বাৰাদি আমি কাম কৰিম কোচ ৰাজবংশী অঞ্চলত কোচ ৰাজবংশী চেলদি আমি কাম কৰিম এই সিস্টেমটো আমি আগত বনোৱা নাছিল এইবাৰ আমি বনাই পেলাই ৰাখিছে 2025ত চৰকাৰ আহক বাস আৰু চৰকাৰটো এনেই আহিব দুইটা এমপি জিকাৰ পিছত আমি চৰকাৰটো আনিবৰ কাৰণে খুব আৰু ইজি হ'ব ইজি মানে অলপ সস্তা মানে বেছি ভাল হ'ব এইবাৰ সেমি ফাইনেলতে ইউপিপিএলক হাৰাই পেলাই যাব লাগে যাতে ফাইনেললৈকে যাব নোৱাৰে হয় না নহয় এইটো সেমি ফাইনেল এইটো হ'ল সেমি ফাইনেল এই সেমি ফাইনেলতে হাৰাই পেলাই ইহঁতক ফাইনেললৈকে যাতে যাব নোৱাৰে এনেতো যাব কেলেও কি কৰিব সেমি ফাইনেলতে হাৰিছে ফাইনেলত আৰু কি খেলিব ইহঁতে এনেকুৱা তো ইউপিপিএলৰ মানুহ জানে কিছুমান লিডাৰে সব লিডাৰে নাজানে এমপি নিৰ্বাচনৰ পিছত ৰিজাল্ট যেতিয়া দিব 4 জুন তাৰিখত 4 জুন তাৰিখৰ ৰিজাল্টৰ পিছত প্ৰায় ইউপিপিএল আৰু বিজেপি একদম মাৰে কি কয় এইটো ফাটাফাটি হৈ যাব নামতহে থাকিব বিজেপি লাইনত কাম কৰিব ইউপিপিএলৰ লগত কাম নকৰিব এই একমাহ আৰু কি ফৰ্ম বিলাই আছে চৰকাৰে নাথাকিব কি ফৰ্ম বিলাই আছে ইহঁতে কিবা অৰুণোদয় কিবা কিবি ফৰ্ম যে বিলাই আছে চৰকাৰে নাই এই 4 জুন এইবিলাক কথা প্ৰমোদ বড়ো আৰু আফচুৰ কিছুমান লিডাৰে জানে কমপ্লিট জানে ইহঁতে থলৰ লিডাৰসকলক কৰ্মীসকলক জনাই দিয়া নাই ইহঁতে এই কথাটো স্পষ্ট প্ৰমোদ বড়োৱে স্পষ্ট জানে আৰু আফচুৰ কিছুমান লিডাৰে স্পষ্ট জানে যে 4 জুন ৰিজাল্টৰ পিছত বিজেপিয়ে আমাৰ লগত নাথাকিব বুলি ইহঁতে 100% জানে সেইকাৰণে ইহঁতে যি খামাব লাগে খামাইলেও হয় এই কেইদিনত আৱাজবিলাক এনেকুৱা আহে চৰকাৰে নাথাকিব যিহেতু এই সময়তে যিমান খামাব লাগে আমি খামাই লওঁ আপুনি যিমানেই বেয়া গালি নিদিয়ক কিয় ইহঁতে এই কাৰাপশ্যনটো কৰিবই কৰিব যেহেতু চৰকাৰ নাথাকিব বুলি ইহঁতে একদম গম পাই আছে এইবিলাক কথা নকয় না ইহঁতে থলৰ লিডাৰসকলক কৰ্মীসকলে লিডাৰসকলে খাটি আছে কষ্ট কৰি আছে ইউপিপিএলৰে এইফালে ওপৰত খাৱাৰ ধান্দা যিমান পাৰে খাই লওঁ খামাই লওঁ আৰু চান্স নাই আমাৰ আৰু চান্স নাই আফচু লিডাৰ আৰু ইউপিপিএলৰ কিছুমান লিডাৰে জানে এইটো খামাই লওঁ ভাই যিমান পাৰে এই কেইদিনতে আমাৰতো নাথাকিবই তো নহ'লে কেনেকৈ ক'ব ইউপিপিএলক কি ইউপিপিএলে এই দৰং ওদালগুৰিত বিজেপিক ভোট দিব লাগে ইহঁতে ইউপিপিএলৰ ছাপৰ্টাৰসকলে থলত ভোট নাপায় বিটিচিৰ ভিতৰতো আমি 5 লাখ এনে জিকি আছে তাৰমানে ইউপিপিএলৰ মানুহবিলাক বিজেপিক ভোট দিয়া নাই তাতে ইউপিপিএল বড়ো মানুহবিলাক ইউপিপিএল ছাপৰ্টাৰ আছে না কিছুমান যিসকল ইউপিপিএল কৰিছিল ইউপিপিএলে বিজেপিক ভোট দিব লাগিছিল যেহেতু ইউপিপিএলত কেণ্ডিডেট নাই দৰং ওদালগুৰিত সব মাৰি আছে বোলে সাইলেন্ট ভোট তাৰমানে বিজেপিক ভোট দিয়া নাই ইউপিপিএলৰ মানুহবিলাক এই দৰং ওদালগুৰিত ইয়াতেও কি কৰিব এই বিজেপিয়ে ইউপিপিএলক ভোট নিদিব চাই থাকিব যিসকল ভিতৰে বিজেপি আছে এই কোকৰাঝাৰ লোকসভাতো বিজেপি ভোটাৰবিলাক ইউপিপিএলক ভোট নিদিয়ে চাই থাকিব এইটো এইফালে হৈ আছে আপোনালোকে এনেকুৱাতো আমিও এইফালে এনেকুৱা কৰিম বিজেপিও এইফালে আমাৰ নাঙলতে ডালি দিব ভিতৰে ইউপিপিএলে এইফালে ভিতৰে নাঙলত দিছে না বিজেপিক দিব লাগিছিল ইউপিপিএলে
কিন্তু বিজেপিক নিদি পেলাই নাঙলৰ ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া বিজেপিও দে হ'ব আমাক শিকাইছেতো আমিও নাঙলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা ইহঁতে ইফালে উঠা মাৰিছে এইবাৰ বিজেপিও উল্টা মাৰিব ইয়াতে কোকৰাঝাৰ লোকসভাত বিৰাট দাৰাম মুঠতে আমি লাখ ভাল আমি সেইকাৰণে কৈ আছো আমাৰ বিপিএফ দলে ইমানেই ভাল এই 2024 এই বছৰটো দল হিচাপে আমি ৰেকৰ্ড 2টা এমপি কৈ আছে দিল্লীত ইয়াৰ পিছত চাবি অসমৰ ৰাজনীতিটো ইয়াৰ পিছত চাবি আমি জিকি যোৱাৰ পিছত দিছপুৰৰ পলিটিক্সটো চাব আপোনালোকে কেনেকুৱা হয় মুঠতে যেন হওক আমি আজি খুব ভাল লাগিছে কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে কোচ ৰাজবংশী হওক গাৰো হওক ৰাভা হওক বা মুছলিমে হওক বা বঙালীয়ে হওক বা নাথযোগী সূত্ৰধৰ বেংগলী যিমান জাতি জনগোষ্ঠী আছে চবে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে আৰু সহায় কৰিব কাৰণ সেইটোৱে আজিৰ দিনত ইউপিপিএলৰ একো কাম হোৱাটো দেখিবলৈ পোৱা নাই আমাৰ বিটিচি বাকী ৰাইজে আমাৰ ৰফিকুল ইছলাম কোৱা নিচিনা কি কাম কৰিছে সি একো কাম কৰা নাই আৰু চবে ভোট দিয়াৰ এটা মতলব থাকে ইউপিপিএলক চৰকাৰ বনাব দিছিল বহুত মুছলিম মানুহ ছাপোৰ্ট কৰিছিল বহুত গাৰো ৰাভা বহুত বড়ো বহুত ৰাজবংশীয়ে ছাপোৰ্ট কৰিছিল কিন্তু উল্টাহে হৈ গ'ল কি দিলে আজিৰ দিনত প্ৰমোদ বড়োৱে কোনো জাতিকে চিনি নাপায় মুছলিমকো চিনি নাপায় বড়োকো চিনি নাপায় কোনোবা গাৰো ৰাভা কোনোবা কোচ ৰাজবংশী বেংগলী কাকো চিনি নাপায় সি আজি নিজকে চিনি পায় ভোট হোৱাৰ আগত কি লেকচাৰ দিছিল সি মুছলিম সমাজৰ কাৰণে কি কাম কৰিব কোচ ৰাজবংশীৰ কাৰণে কি কৰিব এইবিলাক প্ৰতিশ্ৰুতি ক'ত গ'ল মুঠতে জিৰ' প্ৰমোদ বড়ো জিৰ' আমি দৰং ওদালগুৰিতে বিজেপি কংগ্ৰেছকৈ হাৰাই পেলাই আহিছে আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাক কি কৰিব ইউপিপিএল কি কৰিব এইকাৰণে কৈছোঁ মই কোকৰাঝাৰ লোকসভাত আমাৰ বিপিএফ দলৰ যুঁজ দিবৰ কাৰণে কোনো প্ৰাৰ্থী ওলোৱা নাই এই কোকৰাঝাৰ লোকসভাত ইমান ডাঙৰ চৰকাৰ থকা বিজেপি দিলীপ শইকীয়া এক্সিষ্টিং এমপি তাকে ঘূৰাই পেলাই আহিছোঁ আমি বিপিএফে আৰু মাধৱ ৰাজবংশী কংগ্ৰেছ সিও মানে 2বাৰ এমপি হোৱা তাকো আমি পুৰা ঘূৰাই পেলাই আহিছোঁ আৰু কি লাগে কোকৰাঝাৰতো আমি এনেই উইনাৰ জিকিব না নাই আমি কোকৰাঝাৰত আৰামত জিকিব কোনো প্ৰশ্নই নাহে আমি সব জাতিকে সন্মান দি আহিছোঁ সব জাতিকে সন্মান দি যাম সব ধৰ্মকে সমানে সন্মান দি আহিছোঁ সন্মান দি যাব আমাৰ দলৰ উদ্দেশ্য এইটোৱে যে আমাক লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন বেলেগ একো নাই এই দলত সব জাতি জনগোষ্ঠী আছে মুছলিমো আছে বড়োও আছে গাৰো আছে ৰাভা আছে আদিবাসী আছে বেংগলী আছে কোচ ৰাজবংশী আছে গোৰ্খা আছে নাথযোগী সূত্ৰধৰ সব জাতিকে মিলাই পেলাইহে আমি বিপিএফ দল গঠন কৰিছোঁ উদ্দেশ্য এটাই আমাক লাগে উন্নয়ন আমাক লাগে শান্তি বিটিচিৰ ভিতৰত সেইটোৱে বেলেগ একো নালাগে আৰু আমি কৈছোঁ মাটিৰ পাট্টা দিয়াৰ কথা কৈছোঁ মাটিৰ পাট্টা আমি দিব মাটিৰ পাট্টা জৰীপ কৰি পেলাই আমি মাটিৰ পাট্টা দিমেই মাটিৰ পাট্টাটো আমি কেনেকৈ দিব বিটিচি চুক্তি হোৱাৰ পিছত প্ৰথম নিৰ্বাচনটো হ'ল 2005ত যিমান ভোটাৰৰ নাম আছে ভোটাৰ তালিকাত নাম আছে যিমান মানুহৰ সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টাটো দিব 2005টো প্ৰথম নিৰ্বাচন বিটিচি এই 2005 চনৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব কোনোবা বেমাৰ হৈ পেলাই ভোট নিদিব পাৰে এইবিলাক বেলেগ কথা এইটো নাম
ভোটাৰ তালিকাত 2005 চনৰ যেটো ভোটাৰ তালিকা ইয়াতে নাম থাকিলে হ'ল সবে পাব, বড়ো পাব, গাৰো পাব, ৰাভাও পাব, সবে পাব। বহুত মানুহে চৰকাৰী মাটিত আছে, বহুত মানুহে গ্ৰেজুৱেট মাটিত আছে, বহুত মানুহে জংঘলত আছে, জংঘল কাটি পেলাই সবকে আমি মাটিৰ পাট্টা দিম। মাটিৰ পাট্টা দিব, মাটিৰ পাট্টা দিয়াৰ অধিকাৰ আমাৰ BTCত আছে, এই হিচাপত আমি দিম। সেইটো হ'ল ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট। এই মাটিৰ পাট্টাটো দিবৰ কাৰণে দিছপুৰ দিল্লীৰ পাৰ্মিশ্যন নালাগে, সেইটো BTCত গঠাই দিয়া হৈছে এই ডিপাৰ্টমেণ্টটো। এই হিচাপত আমি দিলে